মৰ্ণিং মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱা চাহ কাপৰ পৰা। এয়া মই চাহৰ লগত খাবৰ কাৰণে আটা এনেকৈ গুলি লৈছোঁ পনীয়াকৈ। এতিয়া বনাওঁ। মাইনাজনী কি কৰোঁ এনেকৈ পাতল পাতলকৈ বনাই চিপছ বুলি কৈ ফুচুলাই থাকোঁ। মানে দেউতাকে চিপছ নানেই তাইৰ কাৰণে, কেতিয়াবাহে আনে। মানে প্ৰায় তাইক খাবই নিদিওঁ চিপছ, এনেকেই মানে পাতল পাতলকৈ বনাই দিওঁ, তাই সেয়ে চিপছ বুলি খাই থাকে। এয়া মই কেইখনমান বনাই ল'লোঁ। এয়া চাহ উতলি আছে, আমি ৰাতিপুৱা ৰঙা চাহে খাওঁ। এইফালে বনাই আছোঁ। এওঁৰ চাহকাপ দি লওঁ। মা গা ধুই আহিলে মা আৰু মই খাম পিছত। কি কৰি আছা তুমি? বল খেলি আছা? টিং 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 টিং। আহা, পাপাৰ লগত চাহখিনি খাবা আহা। কোনেও নাহিলেও এইজনী ফাৰ্ষ্ট আহিবই। ৰমা, ভাল লাগিছে? কিমান? খোৱা খোৱা দেই। ভাত পানী খাই মেলি এওঁকো দোকানত পঠাই আজৰি হ'লোঁ। এতিয়া আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু জানেইতো বোৱাৰী হিচাপে কিমান কাম থাকে, তথাপিও তাৰে মাজতে মানে নিজকে কৰিব মন যায়। সকলোৰে এটা সপোন থাকে, হেঁপাহ থাকে। বিয়া হ'লেই যে চব হেঁপাহ সপোন নোহোৱা হৈ যাব, সকলোৰে ইচ্ছা এটা থাকে দিয়কচোন। সেইকাৰণে মই এই চেনেলটো খুলি লৈছোঁ। নাজানো বাৰু কিমানখিনি আগবাঢ়িব পাৰোঁ, তথাপিও চেষ্টা কৰি যাওঁ। কাৰণ চেষ্টাৰ অসাধ্য একো নাই বুলি কয়। চাওঁ বাৰু মোৰ ক্ষেত্ৰত কেনেকুৱা হয়। কেতিয়াবা আপোনালোকৰ ল'ৰা ছোৱালী পঢ়াওঁতে অসুবিধা হয় নেকি? মানে কিছুমান মিনিং আপুনি সিহঁতক ক'ব নোৱাৰা হয় নেকি? যদিহে তেনেকুৱা কিবা প্ৰব্লেম থাকে, তাৰে চলিউশ্যন লৈ মই আপোনালোকক এটা এপছৰ বিষয়ে ক'ম, যিটো এপছৰ দ্বাৰা আপোনালোকে কেৱল মাক বাপেক বুলি নহয়, মানে ল'ৰা ছোৱালীক পঢ়োৱাৰ ক্ষেত্ৰতেই নহয়, আপোনালোকৰ টিচিং লাৰ্ণিং বা অফিচিয়েলি চবতে আপোনালোকে এই এপছটো ব্যৱহাৰ কৰিব পাৰিব। প্লে ষ্টোৰটো অ'পেন কৰি ল'ব। তাৰপিছত চাৰ্চ বাটন ক্লিক কৰি তাত বিং এপছ বুলি লিখি দিব। তাৰপিছত তাত মোৰ যিহেতু ইনষ্টল হৈ আছে, সেইকাৰণে মোৰ অ'পেন আহিব। আপোনালোকৰ ইনষ্টল হৈ থাকিলে ইনষ্টল কৰি ল'ব। এয়া মোৰ অ'পেন হ'ল এপছটো। তাৰপিছত মই চাৰ্চ বাটনত ক্লিক কৰি ইয়াত লিখিম ইংলিছ টু এছামিজ। এয়া এতিয়া ইয়াত ইণ্টাৰ টেক্সট কিবা এটা মই টাইপ কৰিম। ৰিভাৰ্চনাৰী মানে বিপৰীত, ইয়াৰ অৰ্থটো বিপৰীত। আৰু ধৰক ইয়াতে মই লিখিলোঁ ডেভেলপমেণ্ট অফিচাৰ মানে উন্নয়ন বিষয়া। এতিয়া মই ইয়াতে কি কৰিম, ইংলিছ টু এছামিজটো কাটি দি ইয়াত টাইপ কৰিম মই এছামিজ টু ইংলিছ। এয়া এইবাৰ ইয়াতে ইণ্টাৰ কৰিম মই আছামিজ মানে শব্দ। এতিয়া তাৰে ইংলিছ ৱৰ্ডটো আহিব। এয়া মই ইয়াতে টাইপ কৰিছোঁ আটাইতকৈ ডাঙৰ। এয়া দ্য বিগেষ্ট বুলি ইয়াৰ মিনিংটো আহি গৈছে।
আপোনালোকেও কিবা নোৱাৰা শব্দ এনেকৈ ইয়াত টাইপ কৰি চাব পাৰে। খুবেই হেল্পফুল হয়, বিশেষকৈ আমাৰ মাকসকলৰ বাবে খুবেই প্ৰয়োজনীয়। কাৰণ আমি সিহঁতক কিছুমান মানে এনেকুৱা প্ৰশ্ন কৰি দিয়ে আজিকালি ল'ৰা ছোৱালীবিলাকে, বাপৰে আমাৰ ভাৱনাৰ বাহিৰত একদম ভাবিব নোৱাৰা হৈ যাওঁ আমি। ইমাননো সিহঁতৰ সৰু মগজুতে ইমান ডাঙৰ প্ৰশ্ন লুকাই থাকেনে, বা ইমান ডাঙৰ প্ৰশ্ন সুমুৱাই থাকেনে। মানে আমাৰ মইনাজনীতো ইমান ডাঙৰে হোৱা নাই, কিন্তু কেতিয়াবা তাই এনেকুৱা প্ৰশ্ন কৰি দিয়ে মানে আমি ডাঙৰ কেইটাই মুখ মেলি চাই থাকিবলগীয়া হয়। বোলো বাপৰে, তাই ইমান সৰু মগজুতে কেনেকুৱা ধৰণৰ প্ৰশ্ন উদ্ভৱ হৈ যায় বাৰু। সেইকাৰণে আজিকালি মানে দিন যুগ বুলি কয় যে এটা কথা আছে, মানে সময়ৰ লগত হৰ মিলাই যাওঁতে যাওঁতে মানে ল'ৰা ছোৱালীৰ বিলাকৰো তেনেকুৱাই হৈছে। মানে পুৰা এডভান্স হৈ গৈছে সিহঁতে, মানে সময়ৰ গতিবেগত সিহঁতৰো ব্ৰেইন পুৰা স্মাৰ্ট হৈ গৈছে। সৰুৰে পৰা সিহঁতক মানে ভালদৰে প্ৰশিক্ষণ দিব পাৰিলে মোৰ বোধেৰে সিহঁতে বহুত ডাঙৰ ডাঙৰ কাম বা বহুত ডাঙৰ ডাঙৰ হেৰি কৰিব পাৰিব। আৰু মোক এটা কি কৰিছে এওঁৱে, মানে গম নোপোৱাকে কি বাৰু আনি দিছে গম নাপাওঁ, এনেকে এইটো ফ্লিপকাৰ্টৰ পৰা কিবা এটা পেকিং এনেকে টেবুলত থৈ দিছে আৰু মোক খুলি চাব দিছে। মই কিন্তু আনবক্সিং কৰা নাই, আপোনালোকৰ সন্মুখতে আনবক্সিং কৰিম বুলি ভাবিছোঁ, সেইকাৰণে আনবক্সিং নকৰাকৈ এনেকে থৈছোঁ। ইমান টাইটকে মাৰি থৈ দিছে। কি আনিছে চাওঁ। ৱাও, ধৰিব পাৰিছেনে কি বস্তু হয় এইটো? খুবেই প্ৰয়োজন হৈছিলে মোক, এনেকে যে ছাৰপ্ৰাইজ দিব বুলি ভবাই নাছিলোঁ। আৰু এইটোৰ কাৰণে ইমান ডাঙৰ পেকেট। ফ্লিপকাৰ্টৰ মানে হেৰি ভালেই হৈছে, আমাৰ পিছত কামত দিব। এইটো প্ৰথমতে আনবক্সিং কৰি লওঁ। এইটো হয়, কিছুমানে হয়তো ধৰিব পাৰিছে কি বস্তু এইটো। কি হয়, এনেকে বহুৱাই থৈ দিম। মানে ভাবিছে চাগে মই অকলে অকলে ভিডিঅ' বনাওঁতে কষ্ট হয়তো ধৰিব, মানে জানেই আপোনালোকে হয়তো কিছুমানে মানে চিনাকিবিলাকে, আমাৰ ঘৰত মানুহেই নাই, মা মই এওঁ আৰু মাইনাটো। মা আৰু কি জানিব দিয়কচোন এইবিলাকৰ বিষয়ে, ফোন চোন ধৰিব এনেকে ইমান নাজানে। এনেই মই এইটো শিকাই দিছোঁ যে ফোন আহিলে কেনেকে ৰিচিভ কৰে, সেইটো শিকাই দিছোঁ মাক। বাকী আমাৰ ভিডিঅ' কৰা আৰু কেনেকে জানিব, সেইকাৰণে এওঁ মানে এইডাল আনি দিছে। এইডাল হৈছে চেলফি ষ্টিক। বহুতে হয়তো জানেই আৰু কিছুমান হয়তো আছেই, মোৰ কাৰণে নতুন হয়, সেইকাৰণে এওঁ যে মানে নোকোৱাকৈ ইমান ডাঙৰ এটা ছাৰপ্ৰাইজ দিব। মোৰ কাৰণে এইটো সৰু বস্তু নহয় দেই, এইটো মোৰ কাৰণে ডাঙৰ বস্তুৱেই। কাৰণ যেতিয়া কিছুমান বস্তুৰ মূল্য ডাঙৰেই হওক বা সৰুৱেই হওক, যদিহে মৰমত দিয়া যায় আৰু ছাৰপ্ৰাইজ হিচাপে দিয়া যায়, খুবেই ভাল লাগে। মানে মৰমৰ উপহাৰ দামী কম দামীলৈ কথা নাই, আৰু এইটো মোৰ কাৰণে বহুত দামীয়ে হয়, কাৰণ মোৰ এইটোৰ খুব প্ৰয়োজন হৈ আছিলে। এওঁক মই কম বুলি ভাবিছিলোঁ, কিন্তু ভাবিলোঁ কি এতিয়াই নলাও দিয়ক, মানে পইচাৰ ক্ষেত্ৰতো আছে, মানে ভাবিছোঁ কি ইমান ডাঙৰটো ইউটিউবাৰ হোৱাই নাই, এতিয়াই কিয় এইবিলাক পইচা খৰচ কৰি মই হেৰি কৰোঁ এওঁক। সেইকাৰণে ভাবিছোঁ অলপমান মানে হেৰি হওঁ ময়ো, মানে লাহে লাহে চেনেলটোৰ মোৰ পৰিয়ালটো অকণমান ডাঙৰ কৰোঁ, তাৰপিছত দেখা যাব পাৰোঁ এইবিলাকৰ ক্ষেত্ৰত। কিন্তু নাই, তেওঁ ভাবিলে চাগে অসুবিধা হয় বুলিয়ে দিছে। এইডালে 3টা কাম কৰে চাব। এনেকে ধৰক মই এনেকে বহি আপোনালোকক যেনেকে ভিডিঅ' বনাই আছোঁ তেনেকেও এনেকে চুটি কৰি থৈ দিব পাৰিম, আৰু অকণমান দীঘলো কৰি দিব পাৰোঁ। যদিহে মোক অলপমান ওখকৈ লাগে তেতিয়াহ'লে এনেকে
দীঘল কৰি দিব পাৰোঁ। এনেকৈ চেলফি ষ্টিক হয়, এডাল এনেকৈ চেলফি মাৰিব পাৰিম। তাৰপিছত আৰু এইডাল নহয়, এইডাল এনেকৈ আৰু এইডাল এনেকৈ ঘূৰাই লৈ দীঘলকৈও ল'ব পাৰিম, পঠালিকৈও ল'ব পাৰিম ফোনটো। মানে মই কেনেকৈ ভিডিঅ'টো কৰি আছিলোঁ আৰু মোৰ এনেকৈ যে সন্মুখত মোৰ ফোনটো থৈছোঁ, কেনেকৈ থৈছোঁ চাব নেকি? দেখাই আছোঁ বাৰু। এইয়া এনেকৈ মই থৈ দিছিলোঁ ফোনটো ইয়াতে। আৰু এইটো আমাৰে হয় প্ৰিণ্টাৰ বক্স। ইয়াতে মই মানে কি হয় মানে মই কিবা কিবি মানে এনে থাকিব ভাল নাপাওঁ বুলি জানেই, সেইকাৰণে মোক এটা প্ৰিণ্টাৰ বক্স আনিও দিছে। কিছুমানে গম পায়তো ইয়াতে ফটো ষ্টেট কৰোঁ বুলি, তেনেকৈ আহে। কেতিয়াবা ফটো ষ্টেট কৰি দিওঁ, কিছুমানক আৰু পাছপোৰ্ট লাগে, পাছপোৰ্ট ফটো বনাই দিওঁ। তেনেকেই আৰু মই মোৰ সময়বোৰ পাৰ কৰাই থাকোঁ। বাৰু আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। পিছলৈ আকৌ লগ পাম এটি নতুন ভিডিঅ'লৈ। প্লিজ মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু মৰম দি যাব, আশীৰ্বাদ কৰিব, যাতে মই আগলৈ আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ